আৰ্থিকভাৱে অসুবিধা পোৱা ছাত্ৰীসকলক এই নিযুত মইনা আঁচনিয়ে সহায় কৰিব কিয়নো কিছুমান এনেকুৱা হয় যে কলেজলৈ আহিবলৈ ভাড়াটোৰ কাৰণেও যে কলেজ আহিব নোৱাৰে কিন্তু যদি আৰ্থিকভাৱে এই নিযুত মইনা আঁচনি লাভ কৰে তেতিয়া হয়তো কলেজ অহাৰ এই সমস্যাটো দূৰ হ'ব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ভাল পদক্ষেপ লৈছে ছাত্ৰীসকলৰ কাৰণে গতিকে আমাৰ সকলোৰে ফালৰ পৰা তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ভাল লাগিছে আৰু ভাল লাগিছে অসম চৰকাৰৰ কালি কেবিনেট বৈঠকৰ জৰিয়তে যি নিযুত মইনা আঁচনি ঘোষণা কৰিলে সেই আঁচনিৰ জৰিয়তে আমাৰ দৰে ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আৰ্থিক দিশটো হেঙাৰ হোৱা ছাত্ৰীসকলৰ কাৰণে এই আঁচনিখন যথেষ্ট লাভজনক কাৰণ আৰ্থিক দিশত দুৰ্বল হোৱাৰ বাবে কিছুমান অভিভাৱকে ছাত্ৰীসকলক সোনকালে বিয়া দিয়াৰ চিন্তা চৰ্চা কৰে এই আঁচনিয়ে সেই আৰ্থিক অনাটন দূৰ কৰি শিক্ষাৰ্থীসকলক শিক্ষাৰ দিশত যথেষ্ট আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মই ভাবোঁ এই মোৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ